জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ অৱশেষত আহিল সেই ভাল খবৰটো, যিটো খবৰৰ কাৰণে সকলোৱে অপেক্ষা কৰি আছিল। হয় বন্ধু-বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ আছামিজ চেলিব্ৰিটি নিউজ চেনেলটিলৈ। প্ৰিয় বন্ধু-বান্ধৱীসকল, জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে তেওঁ কিছুদিনৰ আগত তেওঁৰ ছ'চিয়েল মিডিয়াৰ যোগেদি তেওঁ জনাইছিল যে তেওঁৰ ফেচবুক পেজটো হেক হৈছে আৰু এই খবৰটো সকলোকে জনায়। গতিকে তেওঁ আকৌ এটা নতুন তেওঁৰ ফেচবুক পেজত তেওঁ নিজৰ কথা শ্বেয়াৰ কৰিছে, মানে তেওঁৰ ফেচবুকটো যিটো হেক হৈছিলে, হেকাৰে হেক কৰিছিলে, সেই বিষয়ে অৱশেষত তেওঁৰ নিজৰ ফেচবুক পেজটো ঘূৰাই পালে। তেওঁ বহুত চেষ্টাৰ ফলত নিজৰ ফেচবুক পেজটো ঘূৰাই পাইছে আৰু ফেচবুক পেজটো ঘূৰাই পোৱাৰ পিছতে তেওঁ কেনেধৰণে ছ'চিয়েল মিডিয়াত তেওঁ নিজৰ ফেচবুক পেজটোৰ বিষয়ে লিখিলে, আহকচোন বাৰু চাওঁ। বন্ধু-বান্ধৱীসকল, আপোনালোকক পোনপ্ৰথমে ৰিকুৱেষ্ট কৰোঁ, যদিও ভিডিঅ'টো চাই ভাল লাগে, প্লিজ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। গতিকে বলকচোন চাওঁ তেওঁ কি বুলি লিখিলে ফেচবুক পেজটোত। তেওঁ লিখিছে যে, সকলোকে নমস্কাৰ, মই নয়নজ্যোতি হাতীবৰুৱা। যোৱা 15 ফেব্ৰুৱাৰী 2024 তাৰিখে আমাৰ এই পেজটো 2 চক্ৰই হেক কৰিছিল। বহুত চেষ্টা আৰু বাধা বিঘিনি পাৰ কৰি আজি সন্ধিয়া 7 মান বজাত আমি পেজটি ঘূৰাই পাইছোঁ। পেজটি ঘূৰাই পাই আমি সঁচাই বৰ সুখী। আজি ইমান দিনে এই পেজটিৰ যি ধৰণৰ পোষ্ট আপোনালোকে দেখিবলৈ পাইছে, সেই পোষ্টৰ লগতে আমি একেবাৰে সংযোগ নহয়, আমাক যাতে কোনো ভুল নুবুজে।